এইকেইখন মই নিজে হাতেৰে ফুল তোলা ছবি। DMC সূতালৈ এই ছবিকেইটাত মই ৰং বোলালোঁ, মানে DMCয়ে সুন্দৰকৈ ফুল তুলিলোঁ। দুইখন ছবিয়ে মই নিজেই কৰা, আৰু ছবি দুখন কৰা হোৱাৰ পিছত ফ্ৰেমটো বন্ধাবলৈ মই আমাৰ ডক্টৰ চলিহাক দিছিলোঁ, তেখেতে বন্ধাই অনালে। এই ফটো দুখন আজি মই ড্ৰয়িং ৰুমত সোমাই দেখি পেলাই মোৰ বৰ মন গ'ল আপোনালোকক দেখুৱাবলৈ। এটা সময়ত মই যে কিমান কাম কৰিছিলোঁ, এই চিলাইবোৰতো মই নিজেই কৰিছিলোঁ, চিলাই কৰি বহুত ভাল পাইছিলোঁ। তাকে বোলো আজি দেখুৱাচোন, ইমান সুন্দৰ হৈ আছে, এতিয়াও ড্ৰয়িং ৰুমত থৈ দিয়া আছে। নিজে কৰা কাম এটা দেখুৱাবলৈ পালে ভাল লাগে, এইটো এটা মোৰ সৃষ্টিশীল মনৰ কথা। মই নিজৰ কথা নিজেই কৈছোঁ, নিজক এনে কাম কৰি মই ভাল পাওঁ, আৰু নিজেই ভাল পোৱা কামবিলাক আনক দেখুৱাই ভাল লাগে। আপোনালোকক দেখুৱালোঁ, দেখুৱাই মোৰো মনটো ভাল লাগিল। নিশ্চয় আপোনালোকেও এনে বহুত কাম কৰিছে, যিবিলাক কামে এটা সময়ত আপোনালোকৰ মনলৈ সোঁৱৰণি আনিব, আৰু সেই সোঁৱৰণিয়ে নিশ্চয় আপোনালোকৰ মনত আনন্দ দিব। ইয়াকে দেখুৱালোঁ সকলোৰে বাবে।